Welcome to my YouTube channel. আমি এতিয়া যাব ওলাইছো patanjali kumarikata ফেক্টৰী হয়, এইটো কিবা নাৰ্চাৰীও আছে, তাতে চাব যাব ওলাইছো। মোৰ লগৰীয়া আছে, মোৰ নকুল ভাই হয়, আহিছে, এই দাৰকুচিৰ পৰা আহিছে। এতিয়া আমাৰ ঘৰৰ ৰাস্তাতে আছো, মানে যাব ওলাইছো। এতিয়া আজি মই গাড়ী নিনো, মই লগৰীয়াজনৰ লগতে যাম, মানে দুজনে যাম ন, দুজনে গ'লে মানে আৰু এতিয়া গাড়ী দুটা কিয় লাগে, সেইকাৰণে এটাতে যাম বুলি ভাবিছোঁ। তো মই মোৰ লগৰীয়াজনক কেইটামান কুৱেশ্যন সুধিব বিচাৰিছোঁ, মানে ল'ৰাজনৰ গাড়ীখন মানে এনেকুৱা মডিফাই কৰি লৈছে, মানে ক'ব নোৱাৰি আৰু। চাব, তোমাৰ গাড়ীটো দেখা পাই মানে দুটামান মোৰ কুৱেশ্যন সুধিব মানে মন গ'ল। মানে এই মডিফাইবিলাক মানে কেনেকৈ কৰিছে, এইবিলাক এইবিলাক লাইটিং চাইটিং কেনেকৈ মানে এইটো এই বস্তু মানে মই ফ্লিপকাৰ্টত অনলাইন কৰিছে আৰু ন, অঁ 349 লৈছিল। অঁ তাৰপিছত মই ঘৰতে এইটো পেকিং কৰি লৈছিলোঁ। অঁ তাৰপিছত আৰু এই হেডলাইটটো মোৰতো বেলেগ আছিল না, অঁ 150 চিচিৰ। অঁ অঁ তাৰপিছত মই এই হেডলাইটটো অনলাইন কৰি কিনি অঁ মই তাৰমানে লগাই লৈছোঁ। অঁ তাৰপিছত এটা বস্তু থাকে, ইয়াতে আছে এইটো, মানে এইটো 16টা কালাৰ হয় আৰু অঁ অঁ এইটো এফালে এটা জ্বলা আৰু ডাবল ডাবল জ্বলা আৰু এনেকুৱা, আৰু এটাতো এনেকুৱা হয় আৰু এটাতো এনেকুৱা। এইটো মই কৰি লৈছোঁ তাৰমানে, অঁ ঠিক আছে। মানে অনলাইনত মই আনিছে আৰু অঁ অঁ তাৰপিছত ময়ে ঘৰত মানে ফিটিং কৰিছে আৰু অঁ অঁ সেইটোৱে আৰু আৰু গাড়ীটো মডেল কিমান আছিল? 2015 15 মডেল আছিল ন, 150 150 ন, 150 ঠিক আছে অল দে। মডেল। অঁ অল মডেল চাই ল'ব পৰা, এই মডিফাই কৰি লৈছে আৰু মানে বাপৰে বাপ। লাইটটো মই ঘৰত পাই একেবাৰে বনাইছে, তাৰমানে অনলাইন কৰি কিনি মই ঘৰতে মানে তাৰটো ফিটিং কৰি লৈছোঁ তাৰমানে। ভাইৰ হেলমেটটো ধুনীয়াকৈ মানে বনাই লৈছে, কি কয় এইটো, কেমেৰা লগাই লৈছে। কি কেমেৰা ভাই এইটো? একশ্যন কেমেৰা। একশ্যন কেমেৰা হয় ন, ধুনীয়া লাগিছে কিন্তু একদম। আৰু এইটো গ্ৰাফিক্স মাৰি ল'বি মানে হেলমেটটো ধুনীয়া লাগিব আৰু। এইটো মই মাৰিব খুজিছোঁ, কিন্তু মই গ্ৰাফিক্স হেলমেটটো গ্ৰাফিক্স মাৰিলি না, অঁ ব্লগ ভিডিঅ' বনাই যাম দে ভাই, তোক লৈ যাম মই। অ'কে অ'কে। ফাইনেলি আহি গ'লোঁ কুমাৰিঘাটা বজাৰ, এয়া চাব পাৰে। এতিয়া গৈ আছোঁ পতঞ্জলি নাৰ্চাৰীটো চাই থাকক। Welcome to my YouTube channel. সাবস্ক্রাইব করবি ভাই, সাবস্ক্রাইব করবি, সাবস্ক্রাইব করবি ভাই, সাবস্ক্রাইব করবি। আমাৰ নকুল ভাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। ধুনীয়া ধুনীয়া ব্লগ বনাই চাই ল'ব পৰা।
গৈ বোলে এতিয়া আছোঁ আমি কুমাৰীঘাটা নাৰ্চাৰী এয়া চাওক ধুনীয়াকৈ নাৰ্চাৰী পূৰা বনাই ৰাখিছে বিভিন্ন ধৰণৰ ফুল পাব লাগিলে ইয়াৰ পৰা লৈ যাব পাৰিব নাৰ্চাৰী হয় এইটো ইয়াতে ফল মূল গছ আদি কৰি যিমান লাগে মানে চব পাই যাব চাব পাৰে আপোনালোকে এইটো বা কি গছ হয় নাজানো আজি লাইফত প্ৰথমবাৰ দেখিছোঁ ৰঙা ৰঙা ফুল লাগিছে এয়া চাব পাৰে আপোনালোকে ধুনীয়াকৈ মানে যিমানখিনি বস্তু আছে ইয়াতে ধুনীয়াকৈ সজাই থোৱা আছে আপোনালোকক যদি লাগে ইয়াৰ পৰাই কালেক্ট কৰি লৈ যাব পাৰে এয়া চাওক ধুনীয়াকৈ সজাই থৈ দিছে চাব পাৰে আপোনালোকে কিমান ওচৰতে আম লাগি আছে ধুনীয়াকৈ দুটামান ছিঙি লৈ যাওঁ নেকি খাব কাৰণে ইমান ধুনীয়াকৈ লাগি আছে ইয়াতে আহি কেনে লাগিল ভাল লাগছে কিন্তু চাইখিনি কেনে জেগাবিলাক ঠিকে আছে না ধুনীয়া আছে না ইয়াতে মানে আৰু নেক্সট টাইম আহিব মানে প্লেন আছে নে নাই চোৱা নাই ন ইফালে মানে কৰোণাৰ কাৰণে যাব দিয়া নাই হয় হয় অঁ এইখিনিত চালোঁ ন সেইটো চাইডে ন আগত ধুনীয়াকৈ বনাইছে ন ঠিকে আছে দিয়া এতিয়া আমি ঘৰত যাবলৈ ওলাইছোঁ লকডাউনৰ টাইম না 12টা বাজি গ'ল এতিয়া নহ'লে পুলিচে দাণ্ডা দিব লেটছ গো ফটোশ্বুট কৰিব লাগিব আৰু ফটোশ্বুট